আজি আমাৰ ঘৰখন দেখাম বুলি ভাবিছোঁ, মানে ঘৰখন ইমান ঠিক নহয়, তথাপিও মানে দেখাম বুলি ভাবিছোঁ আপোনালোকক। আৰু আমাৰ ঘৰখন ইমান ভাল অৱস্থাত নাই, ভঙা চিঙা, তথাপিও আমি বহুত সুখী। মানে কিছুমান মানুহে হয়তো ঘৰৰ মুখখনে দেখি নাপায়, বাঁহ তলত থাকে, গছৰ তলত থাকে, তথাপিও যে আমি ঘৰৰ ভিতৰত থাকিব পাৰিছোঁ এইটোৱে বহুত। আৰু এইফালে প্ৰথমতে আছে আমাৰ ৰুম, মাৰ ৰুম, যিটো নেকি মায়ে অকলে শুই, সেইটো চাওক ধুনীয়াকৈ। আৰু ইয়াত আছে দেউতাৰ দৰৱ পাতিবিলাক, চাওক ইমান এসোপা আছে, একদম ফাৰ্মেচীৰ নিচিনা। সেইফালে চাওক আলমাৰীটোত একদম দৰৱে ভৰি আছে। মায়ে যে গোন্ধত কেনেকৈ শুই নাজানো আৰু দেই, কিন্তু এইটো ৰুম বহুত ঠাণ্ডা, একদম ঠাণ্ডা পৰি থাকে। আৰু এইখন আমাৰ বাৰাণ্ডা। আৰু এইফালে আছে আমাৰ দেউতাৰ ৰুম, চাওক দেউতাৰ ৰুমটো আৰু ইমান ঠিক অৱস্থাত নাই, একদম তাঁৰ চাৰ পৰি আছে, ইনভাৰ্টাৰ এইটো জেনেৰেটাৰ চব এনেকেই আছে, তথাপি দেউতাই ইয়াত শুই, দেউতাইও অকলে শুই। আৰু এইফালে আন্ধাৰ হৈ আছে আমাৰ মাজৰ ৰুমটো। আৰু এইটো হ'ল মোৰ চৰ্কেছটো, চাওক ধুনীয়াকৈ থৈ দিছোঁ, কিন্তু আন্ধাৰ হৈ আছে, ভালকৈ দেখিবই নোৱাৰিব। আৰু এইফালে আছে আমাৰ যিটো নেকি মোৰ আৰু মোৰ মানুহজনৰ ৰুম। আজি একদম মিলাই থোৱা নাই দেই, গালি নাপাৰিব অকল চাওকচোন একদম খেলি মেলি হৈছে। আৰু মোৰ মানুহজন একদম সৰু ল'ৰাৰ নিচিনা, এতিয়াই মিলাই থ'ম এতিয়াই বেয়া কৰি দিব, কি ক'ম। মোৰ আলনাখন ইমান ধুনীয়া ঠিক কৰি থ'ম আৰু সি হ'লে বেয়া কৰি দিয়ে, কি ক'ম ঐ। আৰু আছে আমাৰ পাকঘৰটো, চাওক আমাৰ ৰুমটো বাৰু মই মাজে মাজে ঠিক কৰি থাকোঁ, গোটেই মানে বেৰ চেৰবিলাক ধুনীয়া কৰি থৈ দিওঁ, কিন্তু মানুহজনে আহিলে চবটো বৰবাদ কৰি দিয়ে, কি ক'ম, সৰু ল'ৰাতকৈ এপাতৰ মানে। আৰু এইফালে আছে আমাৰ পাকঘৰটো এইবিলাক ঠিক হোৱা নাই বাৰু, পকাৰবিলাক একদম ফাটি ফাটি আছে, বহুত বছৰ পুৰণা হৈ গ'ল যে। আৰু আশা আছে ধুনীয়া ঘৰ এটা বনাম বুলি, কেতিয়া আশাটো পূৰ হ'ব নাজানো। এইফালে আমাৰ পানী ফিল্টাৰ দি থকা হৈছে, পানী আমাৰ মানে অলপ লেতেৰা আহে, সেইকাৰণে ফিল্টাৰ কৰি খাওঁ। আৰু এয়াই আমাৰ পাকঘৰটো, এইখন আমাৰ চৌকা, যিটো আমি ভাত চব্জি চব বনাওঁ ইয়াতে। আৰু গেছ ইমান ইউজ নকৰোঁ আমি, গেছটো আছে কিন্তু ইমান এটা ইউজ কৰা নহয়, কাৰণ ভাত জুইত বনাই বনাই অভ্যাস হৈ গ'ল, গেছত বনাব নজনাই হৈ গ'ল ক'ব লাগিব। এতিয়া মা দেউতাৰ ঘৰততো জুইত বনাব নাজানিছিলোঁ, কিন্তু ইয়াত আহি কিনি গেছত বনাব পাহৰি গ'লোঁ। আৰু এইখন আমাৰ ডাইনিং, দেউতা মানুহজন মায়ে ভাত খায়, আমি বাৰু তলতে খাওঁ, ওপৰত খোৱা অভ্যাস নাই যে, সেইকাৰণে আপোনালোকক দেখাই দিওঁ বুলি। আমাৰ সৰু মুৰা ঘৰখন ইমান এটা ডাঙৰো নহয়, আৰু বহুত বছৰ পুৰণা হৈ গ'ল যে ঘৰখন, সেইকাৰণে ইমানটো ভাল কণ্ডিশ্যনত নাই। তথাপিও যদি আপোনালোকে আশীৰ্বাদ কৰে আৰু ভগৱানে যদি জীয়াই থয়, আমি বনাম মানে ভাল এখন ঘৰ। আৰু পানী বেছিয়ে হৈ গ'লে মই কাঢ়ি দিওঁ অলপ, সেয়া আপোনালোকক দেখাই দিওঁ বুলি দেই। আৰু আমি এনেকৈ পানী ফিল্টাৰ কৰি খাব লগা হয়, পানীটো ইমান চাফা নাহে যে, সেইকাৰণে। আৰু এইটো হৈছে আমাৰ ভঁৰাল, গোটেই বছৰটোৰ কাৰণে আমি ধান ইয়াতে ৰখোঁ, আৰু মানে খাবৰ টাইমত উলিয়াই কিনি ৰ'দত দি মিলত লৈ যাবলগীয়া হয়। আৰু এইফালে চাওকচোন, মই দুবৰা আমৰ আচাৰ বনাই থৈছোঁ। আৰু কোনে কোনে আমৰ আচাৰ বনালে ক'বচোন। এতিয়া বাৰু খাবলৈ হোৱা নাই, বহুত দিন ৰ'দত দিয়াৰ পাছত আৰু ধুনীয়াকৈ খাবলৈ হ'ব। আৰু এইফালে আছে আমাৰ নামঘৰ, আৰু সদায় ৰাতিপুৱা সন্ধিয়া আমি চাকি জ্বলাওঁ, আৰু নামঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰখা হৈছে। আৰু চাইডে চাইডে ফুল ধুনীয়াকৈ লগাই থৈ দিছোঁ। আৰু চাওকচোন আমাৰ নামঘৰটো কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু এইফালে আছে আমাৰ ঘৰখন, চাওকচোন গোটেই আগফালৰ পৰা ঘৰখন দেখাই দিছোঁ, এয়া আমাৰ সৰু মুৰা ঘৰখন। আৰু আপোনালোকে আমাৰ ঘৰখন কেনেকুৱা পালে ক'ব দেই। আজিলৈ আহিছোঁ, বাই বাই।